যোৱাকালি যেতিয়া মই কিতাপ পঢ়ি আছিলোঁ তেতিয়া মায়ে বজাৰৰ পৰা বক্স চকলেটটো লৈ আহিলে বহুত দিন মূৰত খাইছোঁ বহুত বেছিয়ে ভাল লাগিছে আপোনালোকে খাই নে নাই মোক কমেণ্ট বক্সত জনাবচোন বাৰু যি কি নহওক মই তাৰপিছত আপোনালোকক এটা বস্তু দেখাব খুজিছোঁ ইয়াক আমি কেতিয়াও মানে শিকোৱা নাই যে এনেকৈ বাথৰুমত যায় টয়লেট কৰিব লাগে বা কিবা কৰিব লাগে নিজে শিকিছে সি এইবোৰ কি ভাল লাগে ন এনেকুৱা এজন মেকুৰীৰ অনাৰ হৈ পেলাই বাৰু আপোনালোকে আৰু নাভাবিব টয়লেট কৰি থাকোঁতে মইনো কিয় ভিডিঅ' কৰিলোঁ একচুৱেলি মই আপোনালোকক দেখুৱাব খুজিছিলোঁ সেইবাবে তাৰপিছত ৰাতিপুৱাই হ'ল দিয়কচোন ৰাতিপুৱা উঠি ৰুটিখন খাই মই গা পা ধুই ফ্ৰেছ হৈ ভগৱানক চাকি এগছি জ্বলাই মই ওলালোঁ বজাৰলৈ কিয় বজাৰলৈ গৈ আছোঁ কাইলৈ গম পাব কাইলৈৰ ভিডিঅ'টোত কাইলৈ এঠাইলৈ যাই আছোঁ আৰু তাৰ বাবে অকণমান বজাৰ কৰিবলগীয়া আছে বিহু আহি পালেহি যেতিয়া আৰু অকণমানতো কাপোৰ চাপোৰটো চলে নে কি কৰে সেই বুলি ভাবি অকণমান কাপোৰবোৰ চালোঁ আপোনালোককো অকণমান দেখুৱাই দিছোঁ কিনো লৈছোঁ কালি গম পাব আপোনালোকে আজি নেদেখুৱাও বাৰু তাৰপিছত একেবাৰে টিভি এডছৰ নিচিনা মই আপোনালোকক ফ্ৰিজৰ বটলটো দেখুৱাই দিছোঁ মানে আগতে ডাঙৰ আছিল অকণমান ফ্ৰিজৰ বটলটো এতিয়া অকণমানি হৈ গৈছে মই ফ্ৰিজৰ এডভাৰটাইজমেণ্ট কৰি থাকোঁতে মাইকল কিটোৰ ক্লাছ আহি ৰখি আছে সেইবোৰ বাদ দে সেই বুলি মই ক্লাছ কৰিবলৈ ধৰিলোঁ আজিলৈ আহিছোঁ বাই